নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টিত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 4 এক্সামৰ এডমিট কাৰ্ড সম্পৰ্কে আলোচনা কৰিম। গ্ৰেড 4 এক্সাম 27 অক্টোবৰ 2024 তাৰিখে অনুষ্ঠিত হ'ব আৰু ইয়াৰ এডমিট কাৰ্ডসমূহ অক্টোবৰৰ 15 তাৰিখৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ আপোনালোকে সেৱাৰ যিটো অফিচিয়েল ৱেবছাইট www.site.sevaonline.org আৰু অসম চৰকাৰৰ যিটো অফিচিয়েল ৱেবছাইট www.assam.gov.in এই দুটা ৱেবছাইটৰ পৰা দিনৰ 11:30 বজাৰ পৰা এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো বহাই এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰিব। ইয়াতে ক্লাছ 8, ক্লাছ 10 লগতে ITIৰ পদসমূহ থাকিব। ধন্যবাদ।